Hey, what's up, friend? Welcome back to my YouTube channel Naz YT Vlogs. বন্ধুসকল কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই ভালে আছোঁ। আজি মোৰ নতুন এটা ব্লগত স্বাগতম জনাইছোঁ। আজি মই গাঁৱত আহিছোঁ আৰু গাঁৱত আহি চাওক মই কি কৰোঁ আৰু খুবেই ৰাতিপুৱা সোনকালে উঠিছোঁ। কি কৰাৰ কাৰণে চাওক ভিডিঅ'টো শেষলৈকে ব্লগটো খুবেই মজা লাগিব আৰু চাওক মই এতিয়া আহিছোঁ পুখুৰী পাৰত আৰু মাছ মাৰিম এইটো খালত। চাওক কি ডাঙৰ ডাঙৰ মাছ উঠিব চাব এইটো মই ৰেডি কৰি আছোঁ আশ্ৰা আৰু বহুতেই চিনি নাপায় আশ্ৰা এইটো আশ্ৰাৰে মই মাছ মাৰিম চাব কি ধুনীয়াকৈ মাছ উঠিব আৰু খুবেই এটা মজা এটা দৃশ্য চাব পাৰিব ব্লগটো শেষলৈকে চাব খুবেই এটা ভাল লাগিব চব মই ৰেডি কৰিছিলোঁ আশ্ৰা বহুতেই নাজানে আশ্ৰাৰে মাছ মাৰিব ময়ো নাজানিছিলোঁ বাট এতিয়া মই পাৰোঁ বাট টোটেলি নাজানো বাছ ৰেডি হৈ গ'ল আশ্ৰা এতিয়া মই আচলতে মাছ মাৰিম চাব কি ধুনীয়াকৈ আশ্ৰাটো পেলাম হৈ গ'ল হৈ গ'ল চাব বহুতেই নাজানে আশ্ৰাৰে মাছ মাৰিব কিন্তু আশ্ৰাটো টোটেলি নুফুলিল গতিকে ফুলিলে ভাল লাগিল হয় যিজনক মাছ আছে যদি উঠিবই যদি মাছ পুখুৰীত থাকে তেতিয়াহ'লে আশ্ৰাটো নুফুলিলেও মাছ উঠিব এনেকৈ লাহে লাহে টানি আনিব লাগিব জোৰত যদি টানি দিলে মাছটো গুচি যোৱাৰ চান্স থাকে গতিকে লাহে লাহে টানি আনিছোঁ মই লাহে লাহে টানি আনিছোঁ চাব মাছ চাগে বম মাছ উঠিব এটা আইডিয়া চাওক মাছ উঠিছে গাইজ বম মাছ মই গম পাইছোঁ যোনে আচলতে মাছ মাৰি কিন্তু প্ৰথমতে গম পায় আচাৰটো টানাৰ লগে লগে গম পায় যে মাছ উঠিছে নে নাই গতিকে চাওক কি ডাঙৰ মাছ উঠিছে গাইজ চাওক আৰু এইটো কি মাছ হয় জনাব দুটা মাছ উঠিছে চান্দা আমাৰ গাঁৱৰ লোকেল ঘৰৰ চান্দা গতিকে চান্দাটো খুবেই ভাল লাগে খাই কেনে আপোনাৰ কেনেকুৱা লাগে প্লিজ জনাব কমেণ্টত আৰু ব্লগটো ভাল লাগিলে প্লিজ এটা লাইক কমেণ্ট প্লিজ এটা ছাবস্ক্ৰাইব ফ'ল' কৰিবলৈ নাপাহৰিব চাওক কি ধুনীয়া খুবেই টেষ্টি এইটো মাছটো হ'ল মোৰ ফেভাৰিট মাছ আপোনাৰ কেনেকুৱা এইটো মাছটো প্লিজ জনাব আৰু চাওক এটাই লৈ ল'ম আৰু দুটা খাব নোৱাৰোঁ কিয়নো আমি মানুহ ঘৰত বেছি নাই এটা এৰি দিম এনেকৈ মাছ মাৰি গাঁৱত মাছ মাৰি খুবেই ভাল লাগে আৰু মাছ মাৰি নিজে বনাই খাই খুব এটা মজা লাগে আৰু কোনে এনেকৈ খাই পাইছে এনেকৈ আচাৰে মাছ মাৰি গৈছে প্লিজ জনাব চাওক কি মজা এইটো কিন্তু দোকান পায় কিছুমান মানে কি সোৱাদ নালাগে যিটো দোকান মানে আমাৰ বজাৰত পায় মাৰ্কেটত পায় সোৱাদ নালাগে মানে এইবিলাক ভেৰাইটিজ কিছুমান আধাৰ খুৱাই মানে ডাঙৰ কৰা হয় আৰু আমাৰ লোকেল মাছ এইটো কোনো ধৰণৰ ইয়াত ইফেক্ট নাই গতিকে বাবা এই ব্লগটো আজিলৈকে ইমানে